তো নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক নয়ন ব্লগ এডিশ্যনলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো একো ব্লগ ভিডিঅ' নহয়, এনেকুৱা এটা টাইপ সৰু আপডেট এটা দিবলৈ বিচাৰিছোঁ আপোনালোকৰ ওচৰত। সেইদিনাখন যে মই ভিডিঅ' বনাব গৈছিলোঁ, ট্ৰেইন ষ্টেচনত গৈছিলোঁ, ত্ৰিমান্দমত গৈছিলোঁ, তাত এটা প্ৰব্লেম হৈ গ'ল। সেইদিনা ভিডিঅ' বনাই থাকোঁতে মোৰ ওপৰৰ পৰা মোবাইলটো পৰি গৈছিল। বহুত দুখৰ কথা হ'ল, মোবাইলটো ওপৰৰ পৰা পৰি যোৱাৰ লগে লগে 4 ঘণ্টামান ৰুমত আহি পেলাই মই মোবাইলটো চলালোঁ। তাৰপাছৰ পৰা মোবাইলটো অন নোহোৱা হৈ গ'ল। এনেকুৱাই অন হয় যে কিবা চাৰ্জাৰ লগালে মোবাইলটো অন হয় আৰু চাৰ্জাৰডাল খুলি দিলে মোবাইলটো মানে একো ভেলু নাইকিয়া হৈ যায় গ'ল। সেইকাৰণে কি হ'ল কি নহ'ল একো ভিডিঅ' চিডিঅ' মই দিব পৰা নাই। এতিয়া মোবাইলটো ভাল কৰিবলগীয়া হ'লে কমচে কম সেইদিনাখন লগৰ ল'ৰাজনক সুধিলোঁ, কমচে কম 2000 টকা লাগে। আৰু নতুন মোবাইল এটা লওঁ বুলি ক'লেতো পুতুককৈ ল'ব নোৱাৰোঁ। কমচে কম 15,000 বা 20,000 টকা এটা লাগতিয়াল হয়, সেইকাৰণেতো ল'ব নোৱাৰোঁ। এইকেইদিন ভিডিঅ' চিডিঅ' দিব পাৰিম। চেনেলটো যদি ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, সোনকালে ভিডিঅ' আহি আছে। মোবাইলটো আপোনাক দেখাই আছোঁ কি হ'ল কি নহ'ল। গোটেই মানে একেবাৰে মানে হেৰিয়ে হৈ গৈছে, চাবলৈ মানে মন নোযোৱা হৈ গৈছে। মোবাইলটো ইমানখিনিকৈ মানে বেয়া হৈ গৈছে। এইটোৱে মোবাইলটো হ'ল, এইটো চাওক অৱস্থা চাওক। মোবাইলটো ওপৰ বিল্ডিঙৰ পৰা পৰি গ'ল। বিল্ডিঙৰ পৰা পৰাৰ লগে লগে কিন্তু ৰেডমি বুলি মোবাইলটো কিন্তু দেখাই আছে, কিন্তু ভিডিঅ' মানে একো চাবও নোৱাৰিব, হোৱাটছআপো চলাব নোৱাৰে, ইউটিউব মানে একো ভেলু নাই, একো কৰিব নোৱাৰা হৈ গ'ল। সেইকাৰণে চাওকচোন অৱস্থা নাইকিয়া হৈ গ'ল। মোবাইলটো চাওক কিমানখিনি ভাঙি গ'লগৈ মোবাইলটো। সেইকাৰণে মোবাইলটো ভাল কৰিম বুলি ভাবিছোঁ। ভাল হোৱাৰ লগে লগে আপোনালোক এনেকৈ সৰু আপডেট ভিডিঅ' এটা দি দিম, গম পাই যাওক মোবাইলটো ভাল হয় এনেকৈ। কেতিয়াবা বাহিৰৰ ভিডিঅ' কিছুমান আকৌ পাই থাকিব। চেনেলটো যদি কেতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু বেল আইকনটো প্ৰেছ কৰি থৈ দিয়ক, এনেকৈ অসমৰ বাহিৰৰ ভিডিঅ' কিছুমান চাবৰ কাৰণে। আজিলৈ ইমানেই আছিলে। মোবাইলটো ভাল কৰিলেও বহুত দুখৰ কথা হৈছে, কি হয় ঠিক নাই।